মোৰ সুয়াৰাকে চেনেলৰ মেইন মানুহজন এতিয়াই হয় মানে এতিয়া হিয়ে মোৰ লগত যাব তো আমি গৈ আছো গাইজ চাই থাকক আগলৈ ভিডিঅ'টো চাই থাকিব কওক ভিডিঅ'টো চাই থাকক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজি আমি এটা জেগাত গৈ আছোঁ মানে জেগা মানে মানুহ এজনৰ আমি ঘৰত গৈ আছোঁ মানুহজন মানে আমাৰ অসমৰ জনপ্ৰিয় মানে এটা স্পৰ্টাৰ হয় আৰু লগতে বিভিন্ন ধৰণৰ কাম কৰে সি আৰু যেহেতু গৈ আছোঁ মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ মই যাম বুলি ভালকৈ মানে টাইম পোৱা নাছিলোঁ আৰু মানুহজন এনি টাইম ব্যস্ত হৈ থাকে সেইকাৰণে ইয়াক লগ পাবলৈ অলপমান টানেই হৈ যায় সেইকাৰণে আজি অলপ টাইম ওলালে সেইকাৰণে মানে লগৰজনো আহিলে আৰু আমি দুজন এতিয়া বঢ়িয়াকৈ যাম বুলি ভাবি আছোঁ আৰু ওলাইও আছোঁ লগতে মানে আৰু মানুহজন এটা শিপিনীও হয় মানে সেই লগতে বিভিন্ন ধৰণৰ মানে মিচিঙৰ এটা ট্ৰেডিশ্যনেল মানে মিচিঙৰ চোলা এনেকুৱা যোনটো মাফলাৰ থাকে এইটো মানে বনাই বঢ়িয়াকৈ আপোনালোকক যাই কিনি চোৱাম আৰু গাইজ যিহেতু আমি এতিয়া গৈ আছোঁ তো আৰু ঘৰটো বেছি দূৰ নাই আমাৰ ঘৰৰ পৰা মানে ওচৰে আৰু 5-10 মিনিটৰ ৰাস্তা মানে আৰু আপোনালোকক আজি যিমান পাৰোঁ চোৱাম মজাকৈ তো মানুহজনৰ পৰা কিছুমান কথা শিকিম আজি মানে ইয়াৰ মানে লাইফৰ মানে কিছুমান কথা জানিম আমি এইটোৱে ভাবি কিনি গৈ আছোঁ মানে লগৰজন কৈ আছে মানে একদম ইয়াৰ মানে বঢ়িয়াকৈ ইয়াক সুধিব বোলে কি সুধিব সিয়ে জানে আৰু মানে আৰু মোৰ লগত যাব এতিয়া আমাৰ প্ৰবীণ ভিডিঅ'টো সি একদম আমাৰ মানে মোৰ সুয়াৰাকে চেনেলৰ মেইন মানুহজন এতিয়াই হয় মানে এতিয়া সিয়ে মোৰ লগত যাব তো আমি গৈ আছোঁ গাইজ চাই থাকক আগলৈ ভিডিঅ'টো চাই থাকিব কওক ভিডিঅ'টো চাই থাকক তো স্কিপ নকৰাকৈ ভিডিঅ'টো মজাকৈ চাই থাকিব এতিয়া আৰু মোৰ বাচন্তিকণ লৈ কিনি মই আৰু মোৰ লগৰজন বঢ়িয়াকৈ ওলাই যাম তো বলক আমাৰ লগত গাইজ আৰু আমি মানে মানুহজনৰ ঘৰত আহি পাই গ'লোঁ চল এতিয়া আমি অলপ সোমাম ভিতৰত মানে মানুহজন আছেনে নাই পাই বহুত ব্যস্ত মানুহটো ইয়াৰখানে মানে আৰু ইয়াৰ ঘৰত বহুত মানে ডিউটি পৰা আহিয়ে থাকে মানে সপ্তাহতো এটা আহে মানে এনেকুৱা টাইপৰ বহুত ব্যস্ত হৈ থাকে মানে আৰু বহুত বিভিন্ন ধৰণৰ কাম কৰে সেইকাৰণে আমি এতিয়া আছেনে নাই বা ভালকৈ সুধি ল'ম ঘৰত মানুহে নাই নিচিনা লাগি আছে মানে তো গাইজ আৰু এতিয়া খুৰাজন ওলাই আহিছে বাহিৰলৈ মানে আছেই ঘৰতে আছে সেইকাৰণে ওলাই আহিছে তো আমাৰ খুৰাজন মানে এইটোৱে হৈছে তো চাই লওক আপোনালোকে ভালকৈ মানে এতিয়া ইয়াক ভালকৈ সুধিম কৈতো ফাৰ্ষ্টততো কথাটো কৈছিলোঁ এতিয়া আপোনালোকক মানে ভালকৈ চবটো ইয়াৰ লাইফ ষ্টাইলৰ বিষয়ে চবটো সুধিম আৰু কেনেকুৱা ইয়াৰ লাইফ ষ্টাইল মানে ষ্টাৰ্ট হৈছিলে ফাৰ্ষ্টতে আৰম্ভ হৈছিলে এইটোও ভালকৈ সুধিম খুৰাই মানে আমাক লগৰটো আৰু মোক মানে এটা নিজে ইয়াৰ বোৱা মানে গামোচাৰে সম্বৰ্ধিত কৰিলে আৰু এতিয়া আমি অলপ ভিতৰত সোমাই গৈ আছোঁ ঘৰৰ মানে ভিতৰত খুৰা আপোনাৰ তাত মানে মই কিছুমান দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি টাইম পোৱা নাছিলোঁ ইয়াৰ কাৰণে মানে আজি অলপ টাইম পোৱাৰ কাৰণে আপোনাৰ ঘৰত আহিলোঁ মানে আপোনাৰ পৰা কিছুমান কথা অলপ জানিবলৈ মানে আৰু আপুনিতো আমাৰ এতিয়া অসমৰ ভিতৰত জনপ্ৰিয় এটা স্পৰ্টাৰ হয় আৰু আপুনিতো আমাৰ অসমৰ বাহিৰতো খেলিব গৈছে তো সেইকাৰণে অলপ ভাবিলোঁ মানে আপোনাক কিছুমান কথা আপোনাৰ পৰা জানিম আৰু এতিয়া আহিলোঁ সেইকাৰণে আপুনিতো যিহেতু আহিলোৱে আপুনি অলপ আমাক ভালকৈ মানে চবে অলপ গম পাব লাগে আপুনি যেন এটা বহুত টেলেণ্টেড মানুহ ইয়াৰ বিষয়ে মানে কিছুমান কথা আপোনাক সুধিম আপুনি বহুত ভালকৈ কৈ দিব আমাক জনাই দিব নমস্কাৰ এয়া সূৰ্যৰ সোণাৰী কিৰণ পশ্চিম দিগন্তত মাৰ গৈ হিমাজীন আন্ধাৰত স্থিত হোৱাৰ পিছত আমাৰ জনাই ৰূপসিং পাছিঘাট জিলাত সূৰ্য উদয়ৰ পিছত এই দুটা ল'ৰাক দেখি পেলাই আজি মই বহুত আনন্দিত কিয়নো এই উঠি অহা চামে আজি মোৰ দেশে বিদেশৰ কথা শুনি পেলাই ভাল হওক বেয়া হওক আজি যে মোৰ চোতালত আহিছে মই ইহঁতক অনেক ধন্যবাদ দিলোঁ আৰু মই সম্বৰ্ধনা জনালোঁ আপোনালোকে যাতে এই দুটা ল'ৰাক চাই পেলাই এই উঠি অহা চামক যে পিছ পৰি যাবলৈ দিব নালাগে আগলৈকে আগবাঢ়ি লৈ যাব লাগে বুলি মোৰ ফালৰ পৰা মই গোটেই অসমবাসীক আৰু আমাৰ মিচিং ৰাইজকো কৈছোঁ এই দুটা ল'ৰাক যাতে মোৰ নিচিনাকৈ দবাই ৰাখিব নালাগে আগলৈ যাব দিব লাগে এই বুলি মই কৈ পেলাই আপোনালোকক এটা অনুৰোধটো আপোনালোকে মোৰ অনুৰোধ ৰক্ষা কৰিব এই দুজন ল'ৰাক উঠি অহা চাম কাৰণ এই ছাত্ৰ জীৱনত যে এই মানে পঢ়ি থকা মানুহ এজনৰ আহি পেলাই জানিব বিচৰাটো মই ক'বলৈ বহুতেই ৰাজি আছে কিন্তু এইটো টাইমত মই বেছি সময় নাপাওঁ তথাপি মই 11-12মান খেল জগতৰ কথা আৰু মই যেনেকৈ ইপিনি হ'লোঁ এই বিষয়ে যদি যেনেকৈ মই প্ৰশ্ন সোধে মই তেনেকৈ এনচাৰ দিবলৈ মই ৰাজি
এতিয়াতো আপুনি আমাৰ অসমৰ এটা জনপ্ৰিয় খেলুৱৈ হয় আৰু আপুনি আমাৰ অসমৰ বাহিৰতো খেলিব গৈছে তো আপোনাৰ লগত বহুত চাৰ্টিফিকেটটো আৰু মেডেলটো হ'বই ইয়াৰ বিষয়ে মানে খেলৰ বিষয়ে আপুনি অকণমান কিছুমান কথা মানে কৈ দিয়ক মানে আমাক হ'ব বাৰু মই জানিব বিচাৰিলে কৈ দিম এই আমাৰ অসমৰ মানে খেলৰ বিষয়েতো আমাৰ অসমখন ইণ্ডিয়াৰ লগত বা বিশ্বৰ লগত একেবাৰে পিছপৰা হেৰি বিশ্বৰ লগতে আমাৰ ইণ্ডিয়াখনে 100 বছৰ পিছপৰা আৰু অসমটো তাতকৈ বেছি পিছপৰা কিন্তু এই পিছপৰা জেগাৰ পৰা মই জনাই পৰা 1995ৰ পৰা খেলিবলৈ আমি ওলালোঁ মাষ্টাৰ এথলেটিক বুলি নবীন প্ৰবীণ খেল আছে আমি মানে বুঢ়া বুঢ়ী খেলত গৈ পেলাই বৰ্তমান এতিয়ালৈকে মানে খেলি আছিলোঁ তাৰপৰা 2019ৰ পৰা কৰোণাৰ পৰা এতিয়া এৰি আছোঁ তাৰপৰা মইতো অসমতো গ'ল্ড মেডেল আৰু ইণ্ডিয়াত বি গ'ল্ড মেডেল পাইছোঁ আৰু লগতে চাব বিচাৰিলে মই দেখাব পাৰিম চাৰ্টিফিকেটো দেখাব পাৰিম আৰু মেডেলো দেখাব পাৰিম আৰু এটা খেলটো এটা খেল জগতত মানে এনেকৈ উঠি অহা চামে যদি এতিয়া নবীনবিলাকেতো বহুতে আগবাঢ়িছে কিয়নো এতিয়া অসমৰ ভিতৰত বা ইণ্ডিয়াৰ ভিতৰত খেল জগতৰ যিবিলাকে গ'ল্ড মেডেল পাইছে এইবিলাকতো টিভিতে শুনিছে আৰু দেখি আছে শুনি আছে অকণমান শিক্ষা দীক্ষা থাকিলে চাকৰি পোৱাৰ বাবে সুবিধাজনকেই আছে কিন্তু আমালোকে এই বয়সস্থবিলাকৰ মানে আমালোককো মানে এতিয়া 60 বছৰৰ পৰা মাহে জলপানী দিয়া কথাও আছে বৰ্তমান আমি এইটো কাৰণে যোগাযোগ কৰিও আছোঁ এইটো পাম আৰু সেইকাৰণে আৰু এতিয়া আমাৰ খুৰাই মানে ইয়াৰ মেডেল আৰু চাৰ্টিফিকেটবিলাক দেখাই দিব তো খুৰাই মানে যিহেতু আমাৰ অসমৰ এটা জনপ্ৰিয় স্পৰ্টাৰ হয় সেইকাৰণে আহিছোঁ যদি আমি অলপমান ইয়াৰ মেডেলবিলাকো চাম নেকি মেডেলবিলাকো চাম আৰু চাৰ্টিফিকেটো চাম আৰু খুৰাক সুধিম কিছুমান কথা আৰু আছে আৰু সুধিবলগীয়া কুৱেশ্যন মানে আৰু দুটামান আছে বেছি নাই তো গাইজ আৰু মেডেলবোৰ এইবিলাকে হৈছে মানে বহুত আছে মানে মেডেলৰ অভাৱে নাই মানে ইমান মেডেল আছে মানে চাই মেলি কিনি মোকে চক লাগি গৈছে লগৰজনটো চাওক মানে ইমানেই মেডেল চাৰ্টিফিকেট পূৰা ভৰ্তি হৈ আছে মানে এইটো মেডেলটো অসমীয়া প্ৰতিদিন মানে আমাৰ অসমৰে হয় মানে এইটো তো গাইজ আৰু মানে মেডেলবোৰটো এইটো ইণ্ডিয়াৰ মেডেল হয় চব মানে এইটো অসমীয়া প্ৰতিদিন আৰু এইটো ইণ্ডিয়াৰ মেডেল আৰু এনেকুৱা টাইপৰ মানে চাওক স্পৰ্ট মানে দৌৰা ৰানিং আৰু বহুত মানে চাৰ্টিফিকেট আছে মানে এইটো হৈছে এইটো তাতকৰ আছে এইটো কৰ্ণাটকৰ হয় আৰু এইটো হৈছে এইটো বাংগালোৰৰ হয় মানে বহুত চব জেগাৰে মানে চাৰ্টিফিকেট আছে এটা জেগাৰো নাই যেন এনেকুৱা অসমৰ ভিতৰত আৰু ইণ্ডিয়াৰ ভিতৰত যেন খেলিব যোৱা নাই চব জেগাৰে মানে চাৰ্টিফিকেট মানে কিমান চাব চাৰ্টিফিকেট আপোনালোকে তো আৰু চব তাঁতৰ লগতে মানে ইমান চাৰ্টিফিকেট খুৰাৰ লগতে মানে চাৰ্টিফিকেটৰ মানে অভাৱে নাই মানে আৰু বহুত আছে আৰু এতিয়াতো ইহঁতে বহুত আগৰ খেলুৱৈ হয় আমিতো এতিয়া নতুনকৈ অহা হয় এইটো মুম্বাইৰ হয় মহাৰাষ্ট্ৰ মুম্বাইৰ হয় এইটো আৰু মানে এতিয়া আমি সুধিম খুৰা আপুনি মানে ফুলৰ যেনেকুৱা উৎপাদন কৰে এইটো অলপ চোৱাই দিয়ক আমাক এই উৎপাদনটো ইয়াতে হয় আৰু ইয়াতে পাকচাংগামু বুলি কয় এইটো আজিয়ে বনাইছিলোঁ হয় এতিয়া মানে সূতাটো মানে আঙুঠিটো বান্ধি দিয়া হৈ গ'ল তাৰপৰা আৰু এটা জেগাত যাম ইয়াত মানে কেনেকৈ মানে আমিতো ইমান নাজানো এইবিলাক এতিয়াতো জাষ্ট সুধিছোঁ আৰু যিবিলাকে বোৱা মানুহবোৰ জানিব এতিয়া আৰু মানে ভিতৰতো আছে মানে এটা মানে ইণ্ডাষ্ট্ৰীৰ নিচিনা মানে আছিলে আগতে ইণ্ডাষ্ট্ৰী কিন্তু এতিয়া মানে অলপ বেলেগ জেগাত আহিলেতো সিহঁতে মানে খুৰাহঁতে ইয়াৰ আৰু এইটো চাওক মানে ৰ'ব ভালকৈ চোৱাই দিম চাওক গাইজ এইটো প্ৰায় ফুলটো এইটোতো কমপ্লিট হ'ল আৰু বোলে এইটো কমপ্লিট হৈ গ'ল এইটো কমপ্লিট হৈ গ'ল আৰু ইয়াতে এনেকুৱা হ'লে বোলে আৰু মানে এফালেও আছে এতিয়া মানে অকণমান কিবা হৈ আছে মানে চাওক গাইজ এইবিলাক মানে নিজে কিবা কৰা মানে হয় আৰু মানে ইয়াতে বনাই মানে একদম উৎপাদন কৰে মানে খুৰাজনৰ এতিয়া ইয়েৰ্ছ হ'ল তাতো আপোনাৰ ইয়েৰ্ছ কিমান 77ত আজিকালিতো মানুহে বুঢ়াই হৈ যায় চাওক ইমান তাতো আমাৰ ইমান ষ্ট্ৰং হৈ আছে মানে এতিয়া আৰু আশা কৰোঁ বহুত বছৰ জীয়াব মই ভগৱানৰ পৰা এইটোৱে আশা কৰিছোঁ আৰু মানে আজি আহি কিনি খুৰাক লগ পালোঁ বহুত ভাল লাগিছে মানে সঁচাই বহুত ভাল লাগিছে আমি গম পোৱা নাছিলোঁ যেন খুৰা ইমান ষ্ট্ৰং হৈ আছে এতিয়া 77 ইয়েৰ্ছত আজিকালি মানুহেতো বহুত গম পায় নতুন দিন যেন লাগিলে এই উঠিয়া চামে যে আহি পেলাই ঘৰত আহি পেলাই এইবোৰ কুৱেশ্যন আৰু বস্তুবিলাক নোচোৱা বস্তু চাই আৰু নাজানা বস্তু সোধাৰ কাৰণে বহুতেই ভাল পালোঁ
যাতে মই যেনেকৈ কৈছোঁ সেইটো যেন পিছৰ জনমবিলাক বি তেনেকৈ আগবঢ়াই লৈ যাব পৰাকৈ এই সাহস হ'ব লাগে, ধীৰ ল'ব লাগে, পিছ পৰিব নালাগে, আগলৈকে যাব লাগে বুলি মই ইহঁতক কৈ বিদায় মাগিছোঁ। আৰু এই যিজনে আজি মোক ইয়াত ইণ্টাৰভিউ লৈছে সেইজনৰ মানে বহুত আশা আছে, বহুত দূৰলৈ যাবলগীয়া, যাতে তাতো যাব পৰাকৈ তাত যাব পৰাকৈ মানে ভগৱানে অকণমান সহায় কৰিব লাগে আৰু নিজৰ সম্পৰ্কৰ মানুহবিলাকে অকণমান সহায় কৰিব লাগে বুলি মই আশা দিছোঁ। আৰু মানে আমি বহুত দূৰত যাম বুলি প্লেনিং কৰি আছোঁ। মানে ফাৰ্ষ্ট ট্ৰিপ আমি বেছি দূৰ নহয়, মানে এনেকৈ মানে যাম আৰু ওচৰত মানে এসপ্তাহমানৰ অৰুণাচল এফালে মানে মেচুকা ছাইডে যাম ভাবি আছোঁ, 1 মাহ 2 মাহমান পাছত ন এনেকৈ যাম বুলি। তো মানে এতিয়া কি কয় বা গম নাপাওঁ আৰু ফাৰ্ষ্ট ট্ৰিপ আমাৰ এনজয় কৰিম, ভালো লাগিব। তো গাইছ আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাই আছোঁগৈ আৰু মানে এতিয়া আমি ওলাই গৈ আছোঁ মানে কৈলে আৰু এতিয়া আজি আহি বহুত ভাল লাগিছে, ভবাই নাছিলোঁ এনেকৈ ভাল লাগিব বুলি। লগৰজনকো বহুত ভাল লাগিলে আৰু মোক বি বহুত প্ৰায় মানে বহুত ভাল লাগিলে। তোক ভাল লাগিলে নে নাই? বহুত ভাল লাগিছে। আৰু আমাক আজি আমাৰ মানে চেনেল খোলা বেছি দিন হোৱা নাই আৰু আমাক আজি ফাৰ্ষ্ট লগৰজন আৰু মোক মানে গামোচা মানে দিছে, গিফ্ট মানে সম্বৰ্ধন জনালে, বহুত ভাল লাগিলে মনত। তো গাইছ আৰু আমি আশা কৰোঁ যেন আমাৰ আৰু ভিডিঅ' আমি আৰু বহুত ভাল দিব বিচাৰিম আৰু আমি এতিয়া বহুত দূৰ মানে অলপ ট্ৰিপ কৰিম বুলি ভাবি আছোঁ। তো গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো অহা এটা নতুন এপিছডত লগ পাম আপোনালোকক। বহুত ধামাকা ব্লগত আহিম আমি, ধামাকা ব্লগ হ'ব আৰু ভিডিঅ'টো বহুত ধামাকা হ'ব। তো আৰু যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব, একদম এইটো নাপাহৰিব। তো আৰু আজিলৈ বাই বাই। বাই বাই।